তো গাইজ নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটা দীঘল ভিডিঅ' মানে আৰম্ভ কৰিবলৈ আছোঁ। মানে কেনেকুৱা হয় কি হয় গম নাপাওঁ, কিন্তু মানে এঠাইলৈ যাম। সেইটো ঠাই কেনেকুৱা হয় ময়ো যাই পোৱা নাই, মানে শুনি আছোঁ বহুত ভাল লাগে, কিবা মানে বহুত ধুনীয়া নদী চদী আছে, পৰিৱেশটো ভাল লগা আৰু। তো তাৰে কাৰণে যাব ওলাইছোঁ। বাকী লগৰবিলাক তাতে ৰখি আছে, মই যাই লওঁ, কিন্তু তাৰে অলপ কিবা কিবি কাম আছে কৰি লওঁ। আৰু এটা নতুন ৰূপত ভিডিঅ' দেখা পাব, বনি থকা একদম। তো গাইজ নতুন ৰূপৰ ভিডিঅ' মানে মোবাইল মাউণ্ট এটা লৈছোঁ মানে লগৰ একজনৰ পৰা। তাৰে মাউণ্টটো লৈ পেলাই ধুনীয়াকৈ কেমেৰাটো এডজাষ্ট কৰিব জনা নাই, কিন্তু ভিডিঅ'টো এনেকুৱাকৈ বনাব চেষ্টা কৰিছোঁ। আৰু যদি ভাল লাগে মানে চাই থাকক আৰু ধুনীয়াকৈ। যাই আছোঁ বৰ্তমান আমাৰ ভাইটিসকলক লগ কৰিব লাগিব নহয়। তো আমি পাই গ'লোঁ বৰ্তমান আমাৰ ফ্লাইঅভাৰৰ কাষ, আৰু ফ্লাইঅভাৰ ওপৰলৈ নাযায় ভিতৰতে যাব লাগিব, কাৰণ ৰঙিয়াত টাউনৰ মাজত সোমাব লাগিব। আৰু কাৰণ আমাৰ লোকেশ্যনটো তামোলপুৰৰ ফালে, তামোলপুৰ মানে একেবাৰে সঁচাই তামোলপুৰৰ ফালে। তো তাতে গৈ পেলাই আপোনালোকে গম পাব কিয় তামোলপুৰ। এনেই মই যিমান দূৰ শুনিছোঁ সেইখিনি হিচাপততো মানে ধুনীয়া এটা নদী আছে, পাহাৰ আছে, আৰু পূৰা ঘাঁহে ঘাঁহ, কিন্তু প্ৰব্লেম অলপ আছে, ৰ'দেই বহুত ৰ'দ, গছ মানে নায়েই বোলে। তো চাই লওঁ কেনেকুৱা লাগে কি হয়। জ্বলি থাকে অফ কৰিব পাৰে ৰ'বা। পুলিচত বাহিৰে বাকী চবেই আহি পাইছে। এইফালে শ্বহীদুল আছে, শ্বহীদুল বঢ়িয়া, ইনান আছে আৰু ভাইটি আছে, বঢ়িয়া আৰু চবেই একদম। গাড়ীখন ৰেডি কৰি ল'লি হ'ল, তেল ভৰলি হ'ল। এই বা বঢ়িয়া আৰু হৈ গ'ল। তো এইফালে আমাৰ পেট্ৰল ভৰোৱা কাৰ্য সমাপ্ত হ'ল। ধুনীয়াকৈ যাব লাগে এতিয়া, ধুনীয়াকৈ আৰু পুলিচ চুলিচ পাৰ হৈ আহিছোঁ। এইফালে আমাৰ চব ভাইয়াল আছে, এই বঢ়িয়া বঢ়িয়া আৰু এতিয়া যোৱা কথা। আৰু ভিডিঅ' যিহেতু ইয়াৰ পৰা চাব, গতিকে অলপমান ভইচৰ প্ৰব্লেম হ'ব পাৰে। তো বঢ়িয়াকৈ আৰু আৰম্ভ কৰি দিলোঁ। সিহঁতে আগত বহুত গুচি গ'ল, মই ফটাফট যাব লাগে, কাৰণ ইয়াতে ৰখি থাকিলে নহ'ব। এই মোবাইল লগাওঁতে সময় লাগিল আৰু। তো বাই বাই, চলো এনজয় কৰক। সেইফালে আমি ৰখি গৈছোঁ, কাৰণ আমাৰ পুলিচ দাদাৰ হৰ্ণ নাবজা হৈ গৈছে, কিন্তু এখেতক হৰ্ণৰ আচলতে দৰকাৰে নাই। হাই বাজি গৈছে। তো এতিয়া ধুনীয়াকৈ যাব লাগে, এনে আগত ৰখছি, আমি দুটা এটা বহি আছোঁ আৰু বঢ়িয়াকৈ। বঢ়িয়া আৰু বোলা চলাবা নেকি? নৰ এই বোলাতে আৰু ইমান চলবা নেকি? চলবা নেকি? অঁ হা ভাইটি আহা চালিয়া। তো এতিয়া আমাৰ ইনান ভাইয়ে চলাই আছে গাড়ী, মই পিছফালে বহি লৈছোঁ আপোনালোকক দৃশ্য দেখুৱাৰ কাৰণে। এই বিৰাট আকাল পৰছি, আকাল পুৰা পানী চানী নাই, শুকাই গৈছে ধুনীয়াকৈ, একদম শুকান পৰিৱেশ হৈ গৈছে। গ্ৰাছলেণ্ডত পানী পাম বাৰু, কিন্তু আমি ভাবি আছিলোঁ যে মানে ভালকৈ গা চা ধুব নোৱাৰিম, কিন্তু চাগে পাৰিম। ইয়াতে পৰিৱেশ চাই পেলাই তাতে বাৰু পাহাৰৰ পানী আহে অলপ। তো এই বৰ্তমান আৰু ৰাওনা হৈছোঁ এটা সৰু ব্ৰেকৰ পিছত, ধুনীয়াকৈ যাই আছোঁ। আৰু পিছফালে বাৰু ইমান বহিছে, এতিয়া মই চলাম আৰু। ভিডিঅ'টো কি হৈছে গম নাপাওঁ, এডিটিঙৰ টাইমত গম পোৱা যাব বাৰু। বাকী কেইজনমান আগত গৈছে, আহি আছে, আহি লওক, তাৰপিছত ধুনীয়াকৈ স্পীড লিমিটে যাই থাকিব লাহে যায় আৰু। এই স্পীড লিমিট 40 লেখাই আছে।
ধুনীয়া পৰিৱেশৰ মাজলৈ আপোনালোকক স্বাগতম ৰাইজ। সৰু সৰু ৱাটাৰ ক্ৰচিং আৰু ৱাটাৰ ক্ৰচিং, কিন্তু আমি ৱাটাৰ ক্ৰচিং নকৰোঁ, আমি ওপৰেৰে ক্ৰচিং কৰিম। ফ্লাইঅভাৰ আছে। ইয়াতে ন সময় হ'ব। এটা কিমানকৈ 50 ন মানে গাড়ী হিচাপত আৰু 5.5 লৈ যাওক। এইটো ক'ৰবাত জমা দিব লাগিব নেকি? নালাগে ন, জাষ্ট ইয়াতে আৰু ঠিক আছে। আচ্ছা কাষতে থ'ব লাগিব ন, ঠিক আছে। অঁ ঠিক আছে। ধুলা মানে কেম্বা ধুলা একদম। বাকী ৰাস্তাখিনি কেনে লাগছে? এনে কিন্তু দেখিল ডেইলি বেলেগ ৰাস্তাগিলাখান অলপ সেই লাগে, কিন্তু ভাল লাগছে আজি কিবা এটা। বোলে ইমান আৰু মই আছো বোলে, বাকী নাই। হা হোৱাইট একদম স্কুলীয়া ছাত্ৰ। তো মেইন উদ্দেশ্য কৰি অহা আমি জেগাটোলৈ যাই আছোঁ বৰ্তমান। পূৰা কাষেৰে এটা সৰু কি এটা বহি গৈছে, কাষে গৈ আছোঁ। একদম ধুনীয়া পৰিৱেশ, সন্মুখত পাহাৰ একেবাৰে আৰু চালিয়া পৰিৱেশ। যি নহওক ভিডিঅ'টো আগলৈকে যাই পেলাই একদম মজাদাৰ হৈ যাই আছে। আৰু এইখিনিলৈকে যদি চাই আছে আগলৈকে চাই কি চিটকিছি হা প্ৰকাণ্ড শিল চিটকিছি গাৰ্ডত লাগছি দে মোৰ গাইজ। গাড়ীখনত এটা প্ৰব্লেম, কিন্তু প্ৰব্লেমবোৰ বাদ দিয়ক, নাজৰা চাওঁ একদম অসম। তো আমি লোকেশ্যনটো আহি পাইছোঁ। এইফালে চবেই ইয়াতে মানে আগতে আহি পেলাই গা চা ধোৱা হৈ গ'ল আৰু ৰিয়ান কেনে এইফালে কেনে লাগিল? বঢ়িয়া তোমাৰ গা চা ধুইয়ে ল'লা। ফটো উঠা আৰম্ভ হৈ গৈছে। পিছে লোকেশ্যনটো মজা একদম। আৰু হা জিম মাৰা চলি বুলেট দাঙি দিব লাগে। এই ফটোগ্ৰাফাৰ লাগি গৈছে, ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ চব আৰু একেলগে। তো যাব লাগে তাত গেলি। আমাৰ মেইন লোকেশ্যনটোত আহি পালোঁ। এন্দে পুৰা নামি গৈছে আৰু পুৰা একদম পুৰা বোলে চলি পুৰা ব্লগ একদম খাতাৰনাক হ'ব যাই আছে। লাহেকৈ পানীত নামিব লাগিব আৰু পানীত ধাৰ যিহেতু বেছি নাই, এনে ফটো উঠিব লাগে। আহি গেল मेरे बच्चे, मैंने तुमसे कहा था रणभूमि में युद्ध हो उससे पहले मनोभूमि में खेला जाता। কন্টেন্ট ये কি বল লোকেশ্যন চেঞ্জ। ইফালে ধুনীয়াকৈ একদম, ইফালে মৰুভূমি, ইফালে নদী, দুটা পৰা আহি পাইছোঁ। বঢ়িয়া আমি নামি যাই আছোঁ তাকে গেলি। এইফালে চেলেঞ্জ লাগি গৈছে আমাৰ। চলি ইয়াত দে
শেষ এ নিখিল নিখিল হেল্ল' গাইজ এইটো মানুহগিলে মাছ বেছি গেছে এটা মস্ত ডাঙৰ মাছ পাই গ'ল এইটো মানে বিশেষ ধৰণৰ এটাই পোৱা যায় এইটো খোৱাৰ কাৰণে মানে অলপমান বেলেগ ধৰণৰ খাব লাগে হয় হয় কিন্তু নকওঁ আপোনাক খাব না আপোনাক এইটো ৰেচিপি মানে একদম ৰেয়াৰ স্পিচিছ হয় না ৰেয়াৰ স্পিচিছ ৰিয়ানে এতিয়া যাওঁ যাওঁ কৰিছে বাট সিও মাছ বিচাৰি কিনে ভাগৰি গ'ল মাছ নাপালে বাট সিলে পালে 1 hour later. তো গাইজ ইয়াতে ফাঁচি গৈছোঁ মানে ৰাস্তা চিনি নাপাওঁ আমি তিনিটা মানুহ আছোঁ থাকলি মানে ৰাস্তা চিনি পাওঁ একচুৱেলি কিন্তু আগৰকেইটা ক'তবা গেল আৰু কোনবা গেল ৰাস্তাটো ভুল হ'ব পাৰে না সেন্দৰ সেইকাৰণে ৰখি আছোঁ ধুনীয়াকৈ ৰখি আছোঁ আৰু লিফ্টে যাই পেলাই কথিত হ'ল এনেকুৱা অত্যাচাৰ গৰম লাগছি মোৰ বৰ্ণনা কৰিব পৰা নাই হয়নে ভাল লাগছি নদাত ভাল লাগছি কিন্তু কৈ লাভে নাই লাগছি ফোন এইটো আকৌ নাপায় না মোৰতো নাই তো গাই যাতে খোৱা লোৱাৰ কাৰণে ধুনীয়াকৈ আমি বহি গৈছোঁ তাতে ভাইটিহঁত আছে কেনে পিছে খোৱা লোৱাটো ফেন চেন নাই বহুত গৰম মানে বহুতেই গৰম বাকী নিখিল খোৱা লোৱাটো বহি গৈছ বঢ়িয়া বঢ়িয়া মই এইফালে অলপ গৰমৰ কাৰণে সেই হৈছে আৰু উপায় নাই লাইনটো নাই লাইনটো মানে ফেনখন নচলে আৰু কি ক'বা হা এইটো মানে এইটোতো বাৰু বেলেগে পুলিচ ক'ত গ'ল পুলিচ ঘুমাই আহিছে ৰাস্তাত সেইটো অঁ সেইটো গতিকে মই ধুনীয়াকৈ ম'ম' লৈ লৈছোঁ আৰু খাবাটো একো নাই 200+ ফটো চেণ্ড কৰি দিলোঁ এতিয়া ধুনীয়াকৈ খোৱা লোৱা কৰোঁ তুমি পুলিচ হ'ব নোৱাৰিবা তোমাৰ অৱস্থা দেখি চবে গম পাই গৈছে না কি কয় নান বাকী কেনে লাগিছে চৈদল যাই বঢ়িয়া বঢ়িয়া চবৰে কেনে লাগিল বঢ়িয়া চালিয়া আহিতো পালোঁ ধুনীয়াকৈ বাৰু অলপ কষ্ট হ'ল যদিও ভাল লাগিল বহুত মজা আহিল আৰু কি হৈ গৈছিলোঁ মানে একদম অৱস্থা বেলেগ আৰু ঠিক ন ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনিলৈকে যদি চাই আছে একদম দিল চে শুক্ৰিয়া সঁচাই বহুত ভাল লাগিছে যদি এইখিনিলৈকে চাই আছে আৰু কমেণ্টত কৰি দিব মেনশ্যন কৰি দিব যাতে মই গম পাওঁ যে এইখিনিলৈকে চাই থাকা বুলি লগ পাইছোঁ অন্য ভিডিঅ'ত তেতিয়ালৈকে বাই বাই কিন্তু শ্বৰ্ট ভিডিঅ' ইয়াতে আহি থাকিব চাই থাকিব